নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই যোৱা ভিডিঅ' এটা পাব্লিছ কৰিছিলোঁ যোৱাকালি বা তাৰ আগদিনা যে অসম পুলিচৰ SI মেডিকেল টেষ্টৰ ওপৰত বা আমাৰ কেনেকুৱা হৈছিল বা কি চাই তাৰ ওপৰত আপোনালোকৰ বহুতখিনি ডাউট থাকি গৈছে আৰু কমেণ্টত বহুতখিনি কুৱেশ্যন দিছে। ইমানখিনি কুৱেশ্যনৰ কমেণ্টত এনচাৰ দিয়াটো সম্ভৱ নহয়, সেইবাবে মই এটা ভিডিঅ' বনাই পিনে আপোনালোকৰ যিখিনি ডাউট আছিলে সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকৰ প্ৰশ্নকেইটাৰ মই এই ভিডিঅ'টোৰ মাধ্যমেৰে এনচাৰ দিবলৈ চেষ্টা কৰিম আৰু বাকী ভিডিঅ'বিলাকতো আপোনালোকৰ যিখিনি ডাউটফুল কুৱেশ্যন আছে সেইখিনিৰো মই পাৰ্ট 1 পাৰ্ট 2 কৈ ভিডিঅ' বনাই পিনে আপোনালোকৰ কমেণ্টছখিনিৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। যিখিনি বিজি শেডিউল আমাৰ চলি আছে ট্ৰেইনিঙৰ সময়ত, তাৰ বাবে ভিডিঅ'বিলাক 2-3 দিন লেটকৈ আহি আছে। গতিকে আপোনালোকে কিছু কপাৰেট কৰিব আৰু আপোনালোকে ভিডিঅ'বিলাক চালে আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ব বুলি মই আশা কৰিছোঁ। আৰু তাৰ পাছতো যদি কিবা ডাউট থাকি যায় আপোনালোকে মোক জনাব পাৰে। আৰু আপোনালোকে বিভিন্ন ধৰণৰ ৰিকুৱেষ্ট দিছে যে কম্পিউটাৰ টেষ্টৰ ওপৰত, তাৰ পাছত আপোনালোকৰ ৰানিঙৰ বাবে বা আপোনালোকৰ বিভিন্ন ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। গতিকে গোটেই প্ৰচেছখিনি মই এক্সপ্লেইন কৰি পিনে আপোনালোকৰ আগতে ভিডিঅ' এটা দাঙি ধৰিবলৈ চেষ্টা কৰিম। কম্পিউটাৰ টেষ্টত আমাক কি চাব দিছিলে বা আমাৰ কি চাইছিলে, টেষ্ট কৰিছিলে আৰু কি আপোনালোকে চাব লাগিব। গতিকে বিতংভাৱে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যেতিয়াই টাইম এভেইলেবল হয়। গতিকে ৰবিবাৰৰ দিনটো আমি প্ৰায় ফ্ৰী থাকোঁ। ফ্ৰী মানে ৰবিবাৰৰ দিনটোতো আমাৰ নিজৰ পাৰ্চনেল কামখিনি কৰিবলগীয়া হয়। গতিকে কিছু সময় তাৰ মাজতে উলিয়াই পিনে মই মাজে মাজে চেষ্টা কৰি যাম যে আপোনালোকৰ ডাউটবিলাক মই ক্লিয়াৰ কৰিব পাৰোঁ। গতিকে আহক সেই ভিডিঅ'টোত আপোনালোকে যিখিনি ডাউট আপোনালোকে মেনশ্যন কৰিছিলে সেইখিনিৰ মই এনচাৰ দিবলৈ চেষ্টা কৰিম। এজ লিমিট কিমান থাকে সুধিছে, ফুল মণি ঠাকুৰীয়া। এজ লিমিট হ'ল 20 পৰা 24লৈকে থাকে। তাৰপাছত আপোনালোকৰ কাষ্টৰ ওপৰতো ডিপেণ্ড কৰিব, আপোনালোকৰ কাষ্ট ৱাইজ এজ ৰিলেক্সেশ্যন থাকে। গতিকে ST OBC তাৰপাছত আপোনালোকৰ যিখিনি বেকৱাৰ্ড ক্লাছৰ থাকে, গতিকে গোটেইখিনিৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকে। তাৰপাছত হোম গাৰ্ড বা বিভিন্ন ধৰণৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকে। গতিকে আপোনালোকে যিখিনি আমাৰ নটিফিকেশ্যন দিব সেই নটিফিকেশ্যনখনত গোটেইখিনি বস্তু পাই যাব। বিশেষকৈ এজ লিমিট কিমান থাকে সুধিছিলে যে 20 to 24লৈকে থাকে SI, যোনটো জেনেৰেল থাকে। তাৰপাছত আপোনালোকে কাষ্ট ৱাইজ এজ ৰিলেক্সেশ্যন পাব। তাৰপাছত আছিলে দাদা এইবাৰ ASIৰ পষ্ট আহিব নেকি সুধিছে শচীন কুমাৰে। গতিকে ASIৰ পষ্ট নটিফিকেশ্যন ওলালেহে গম পোৱা যাব, বৰ্তমানলৈকে কোনো অফিচিয়েল নটিফিকেশ্যন নাই। তাৰপাছত NB বুলি এজনে সুধিছে যে দাদা প্লিজ ৰিপ্লাই দিয়ক, মই ABUB পাছ কৰিছিলোঁ অল ষ্টেজ বাট জইনিং সময়ত কাণ চাই নেকি, কাণৰ অলপ প্ৰব্লেম আছে। গতিকে মই তোমাক ক'বলৈ বিচাৰিম যে আপোনালোকৰ যদি কাণৰ বা আপোনালোকৰ যিকোনো শৰীৰত কিছু প্ৰব্লেম আছে, আপোনালোকে এতিয়াই বহুতখিনি সময় আছে, আপোনালোকে ডক্টৰৰ তাত যাই পিনে ট্ৰিটমেণ্ট লোৱাটো মই ভাল হ'ব বুলি ভাবোঁ। আপোনালোকে কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে। গতিকে যিহেতু আপোনালোকে বহুখিনি কষ্ট কৰি ৰিটেন কোৱালিফাই কৰিব, বহুখিনি কষ্ট কৰি আপোনালোকে শাৰীৰিক যিখিনি পৰীক্ষা হয়, দৌৰ হয়, সেইখিনি আপোনালোকে কোৱালিফাই কৰিব। গতিকে আপোনালোকে মেডিকেলৰ ক্ষেত্ৰত ৰিস্ক ল'ব নালাগে। আপোনালোকৰ যিখিনি প্ৰব্লেম আছে এতিয়াই আপোনালোকে ডক্টৰৰ লগত কনচাল্ট কৰি ট্ৰাই টু চল্ভ ইট। গতিকে আপোনালোকে নিশ্চয় তাৰ পৰা সুফল পাব। আৰু কাণ বিশেষকৈ ইমান ষ্ট্ৰিক্টভাৱে চোৱা নাই বা কাণ কিছুমানত আমাৰ এক্সামতো SIৰ কাৰণে কাণ ইমান চোৱাই নাই। গতিকে তথাপি মেডিকেলৰ ক্ষেত্ৰত ৰিস্ক ল'ব নোৱাৰি, আপোনালোকৰ মেডিকেল অফিচাৰজনৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে মেডিকেল ইমান আছাম পুলিচৰ টাফ নহয় যদিও আপোনালোকে ৰিস্ক লোৱাটো মই নিবিচাৰিম। তাৰপাছত নেক্সট কুৱেশ্যন আছে, কাণৰ কুৱেশ্যনটো হ'লে তাৰপাছত নেক্সট কুৱেশ্যন আছে পুলিচ মেডিকেলত টেটু থাকিলে কিবা প্ৰব্লেম হয় নেকি। গতিকে টেটুৰ ক্ষেত্ৰত বহুতৰ ডাউট আহিছে যে টেটু কিমানলৈকে একচেপ্ট কৰে বা কোনটো পৰ্চনত একচেপ্ট কৰে। গতিকে টেটু থাকিলে কিবা প্ৰব্লেম হ'ব নেকি মেডিকেলত। গতিকে আপোনালোকে চাওক, টেটু বহুতৰে আজিকালি প্ৰায় ল'ৰা বুলি নহয়, ছোৱালীখিনিৰো প্ৰায় টেটু আজিকালি দেখিবলৈ পোৱা যায়। গতিকে টেটুৰ কিছুমান বিশেষ পাৰ্ট আছে বডি পাৰ্টত আপোনালোকৰ টেটু একচেপ্ট কৰে, যেনেকুৱা আপোনালোকৰ হাতৰ এই পাৰ্টটোত হওক আৰু সৰু সৰু টেটু যিখিনি আপোনালোকে ধৰক বডি পাৰ্টত এই পাৰ্টটোত কিছুমানে বহুত ডাঙৰকৈ গোটেই এৰিয়াটো কভাৰ কৰাকৈ টেটু এটা বনাই ল'লে। গতিকে সেনেকুৱা ধৰণৰ টেটুবিলাক যিখিনি একদম এক্সেপশ্যনেল হয় বা দেখিবলৈ বেয়া দেখি বা সম্পূৰ্ণভাৱে নটিচত আহে, গতিকে এনেকুৱা ধৰণৰ টেটুবিলাক প্ৰায় একচেপ্ট নকৰে। সৰু সুৰা টেটু হ'লে আপোনালোকৰ একচেপ্ট কৰি দিব। টেটুত ইমান প্ৰব্লেম হোৱা নাই আজিলৈকে। টেটুত আমাৰ লগৰো SIত বৰ্তমান বহুখিনি আছে যাৰ টেটু আছে সৰু সুৰা। গতিকে এক্সামত ইমান মেডিকেল এক্সামত প্ৰব্লেম হোৱা নাই। কিন্তু আপোনালোকে এভইড কৰিব টেটু বনোৱাৰ পৰা, কাৰণ চৰকাৰী চাকৰি এটা লোৱাটো বহুখিনি কষ্ট হয়। আপোনালোকে ৰিটেন কোৱালিফাই কৰিব, শাৰীৰিক যিখিনি
হয় টেষ্ট সেইখিনি কোৱালিফাই কৰাৰ পাছত যদি সাধাৰণ এটা টেটুৰ কাৰণে আপোনাক উলিয়াই দিবলগীয়া হয় মেডিকেল টেষ্টত আপোনালোকে নিশ্চয় দুখ পাব গতিকে আপোনালোকে এটা চাকৰি নোপোৱালৈকে টেটু বনোৱাৰ পৰা এভইড কৰক মোৰ মতে আৰু যদি আপোনালোকৰ আছেও আপোনালোকে যদি ভাবি আছে যে টেটুটোৰ পৰা আপোনালোকৰ কিবা অলপ প্ৰব্লেম হ'ব পাৰে আপোনালোকে ডক্টৰৰ লগত কনচাল্ট কৰি পিনে টেটুটো আজিকালি উঠোৱা বহুখিনি পদ্ধতি আহি গৈছে আপোনালোকে সেইখিনি এপ্লাই কৰি পিনে ৰিস্কটো কমাব পাৰে কিন্তু ঘৰত বহুতে বিভিন্ন ধৰণৰ পদ্ধতিৰে টেটুবিলাক উঠোৱাৰ কাৰণে প্ৰয়াস কৰে গতিকে জিটি মেথড আপোনালোকে এপ্লাই নকৰিব টেটুত যদিও প্ৰব্লেম নহয় আপোনালোকে যোনটো মেথডেৰে উঠাবলৈ চেষ্টা কৰিব তাৰ পাছত যোনটো আপোনাৰ দাগ ৰহি যাব সেইটোৱে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে আপোনালোকে বহুখিনি ভাবি চিন্তিহে এইবিলাক কাম কৰিব টেটু বনোৱাৰ বাবে পাছতো বহুতখিনি সময় পাব গতিকে আপোনালোকৰ যোনটো বহুমূলীয়া শৰীৰ আছে বা আপোনালোকৰ দেহাটো খুনীয়া নকৰিব বুলি মই ক'ব বিচাৰিম গতিকে যদি আপোনালোকে অলৰেডি বনাইছে তেতিয়াহ'লে সৰু সুৰা টেটুত ইমান প্ৰব্লেম নাই আৰু যিবিলাক কিছুমান ৰিলিজিয়াছ চিম্বল বনায় বা সামাজিকভাৱে কিছুমান চিম্বল একচেপ্টেবল নহয় সেই চিম্বলবিলাক মানুহে কিছুমানে যচতে আহি টেটু হিচাপে নিজৰ বডিত আঁকি লয় গতিকে সেইবিলাকৰ পৰা এভইড কৰক যিখিনি পাব্লিকেলি একচেপ্টেবল নহয় সেইবিলাক বস্তু আপোনালোকে মই কি ক'ব বিচাৰিছোঁ বহুতেই বুজি পাব গতিকে বিভিন্ন ধৰণৰ চিম্বলিক কিছুমান যিখিনি একচেপ্টেবল নহয় সেইবিলাক আপোনালোকে টেটু বনোৱাৰ পৰা অলপ বিৰত থকাটো ভাল বুলি মই ভাবোঁ তাৰপাছত আকৌ ধনীৰাম কনৱাৰে সুধিছে মোৰ লেফ্ট হেণ্ড ফিংগাৰটো ঋতিক ৰোশনৰ নিচিনা তাৰমানে তেওঁ ক'ব বিচাৰিছে যে তেওঁৰ দুটা আঙুলি একেলগে জইন লাগি আছে মেডিকেলত কিবা প্ৰব্লেম হ'ব নেকি এছাই এপ্লাই কৰিব পাৰিমনে গতিকে মেডিকেলত ইমান প্ৰব্লেম হোৱা দেখা নাযায় বিশেষকৈ আমাৰ আছাম পুলিচ বা বিভিন্ন ধৰণৰ SSC বা আৰ্মিৰ মেডিকেল বহুতখিনি টাফ হয় গতিকে আমাৰ পুলিচৰ মেডিকেল ইমানখিনি টাফ নহয় গতিকে আপুনি ইমান চিন্তা কৰিব নালাগে আপুনি ৰিটেনটো ভালধৰণে প্ৰিপাৰেশ্যন কৰক আৰু শৰীৰ চৰ্চা কৰি থাকক আপুনি এই এক্সামটোৰ বাহিৰেও বাকী যিকোনো ধৰণৰ এক্সামতে লাভান্বিত হ'ব আপোনাৰ প্ৰিপাৰেশ্যনখিনিৰ পৰা তাৰপাছত বিপ্লৱ সাহাই কৈছে ডকুমেণ্টছ ভেৰিফিকেশ্যনটো ডিটেইলছত জনালে হেল্প হ'ব নিশ্চয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰতো মই ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম নহয় মই বনামেই গতিকে আপোনালোকে 2-3 দিন বা এসপ্তাহ আপোনালোকে ৱেইট কৰিব যিহেতু সময়ৰ অলপ শৰ্ট চলি থাকে নিজৰ ট্ৰেইনিং শেডিউলটোতো গুৰুত্ব দিবলগীয়া হয় বিভিন্ন ধৰণৰ অনলাইন ক্লাছখিনি চলি থাকে গতিকে নিজৰ কামখিনি কৰাৰ বাদে মই যিখিনি সময় পাওঁ আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তাৰপাছত ৰেকিবুৰ ৰহমানে সুধিছে মেডিকেলত প্ৰাইভেট পাৰ্ট চেক কৰে নেকি প্লিজ ৰিপ্লাই গতিকে ৰেকিবুৰ ৰহমান ডাঙৰীয়া মই ক'ব বিচাৰিম যে অসম পুলিচৰ মেডিকেলত প্ৰাইভেট পাৰ্ট চেক নকৰে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ যিখিনি বাহ্যিক অংগ আছে বা আপোনাৰ যিখিনি শৰীৰটো আছে আপোনালোকে ভালধৰণে মেইনটেইন কৰক এতিয়া শৰীৰটোক লৈ কোনো এটা ৰিস্ক নল'ব গতিকে গাড়ী মটৰ সাৱধানে চলাব তাৰপাছত ৰাজেশ ডি সুধিছে পাইলছৰ প্ৰব্লেম থাকিলে কিবা অসুবিধা হ'ব নেকি পাইলছৰ প্ৰব্লেম আপোনালোকৰ মেডিকেল টেষ্টত বিশেষ প্ৰব্লেম নকৰে কিন্তু পাইলছৰ প্ৰব্লেম থাকিলে আপোনালোকে বিভিন্ন এটা ৰিগ্ৰেছ ট্ৰেইনিং এটা কৰাত বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে আপোনালোকে নিজেই সেইটো কিয়ৰ কৰাৰ কাৰণে ডক্টৰৰ ওচৰ চপাটো উচিত বুলি মই ভাবোঁ কাৰণ আপোনালোকে চিলেক্ট হোৱাৰ পাছত এটা ট্ৰেইনিঙৰ মাজেৰে আপোনালোকে পাৰ হ'ব লাগিব আৰু যদি আপোনালোকৰ প্ৰব্লেমটো থাকে তেতিয়াহ'লে আপোনালোকে ট্ৰেইনিং লাইফত বহুতখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব আপোনাৰ নিজৰ প্ৰব্লেম হ'ব গতিকে আপোনালোকে মেডিকেলৰ এডভাইচ লোৱাটো ভাল তাৰপাছত সুধিছে পাৱেল চৌধুৰী ছাৰ মোৰ হাত ভাঙিছিল সৰু থাকোঁতে এতিয়া ভাল হৈছে কিন্তু অলপ বেকা হৈ আছে কেনে এলিজিবল ফৰ এছআই গতিকে নিশ্চয় আপোনাৰ হাত ভাঙিছিলে যদিও ইমান প্ৰব্লেম নাই আপুনি এছআইৰ কাৰণে নিশ্চয় এপ্লাই কৰিব পাৰে আৰু আপুনি ভাল ধৰণে প্ৰিপাৰেশ্যন কৰিলে নিশ্চয় সফলতা পাব তাৰপাছত এজনে সুধিছে আছাম পুলিচ ABUB কেতিয়া হ'ব গতিকে যিহেতু আমাৰ এতিয়া কৰোণাৰ টাইম চলি আছে গতিকে কৰোণা শেষ হোৱাৰ লগে লগেই আমাৰ ABUBৰ যিখিনি ৰিক্ৰুটমেণ্ট আছে সেইখিনি হোৱাৰ চান্স আছে গতিকে আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন ডাউন পেলাই নিদিব তাৰপাছত কোৱালিফাইং মাৰ্কছ কিমান ৰিটেনত গতিকে ৰিটেনৰ কোৱালিফাইং মাৰ্কছটো এনেধৰণে ক'ব নোৱাৰি কাৰণ বহুতখিনি ফেক্টৰ ডিপেণ্ড কৰে গতিকে ৰিটেনৰ কোৱালিফাইং মাৰ্ক কেনেধৰণে নিৰ্ধাৰণ কৰা হয় বা কি ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট মই তাৰ ওপৰত ভিডিঅ' এটা বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ নিশ্চয় হেল্প হ'ব তাৰপাছত এক্সামত কুৱেশ্যন আছামিজ আৰু ইংলিছ দুয়োটা মিডিয়ামতে থাকেনে সুধিছে কৃষ্মা কুমাৰী নিশ্চয় দুটা মিডিয়ামতে পাব আপোনালোকে অসমীয়া আৰু ইংৰাজী আপোনালোকে যোনটো মিডিয়ামতে আপোনালোকে কমফৰ্টেবল তাত আপোনালোকে কনচেপ্টখিনি কুৱেশ্যনখিনি এটেম্প্ট কৰিব পাৰিব আৰু মই আপোনালোকক ছাজেষ্ট কৰিম যে অসমীয়া মিডিয়ামৰ লগে লগে আপোনালোকে ইংলিছ মিডিয়ামৰো কিছু অংশ পঢ়াটো উচিত বেলেগ এক্সামৰ কাৰণে আপোনালোকৰ কামত আহিব তাৰপিছত নিৰঞ্জন শইকীয়াই সুধিছে দাদা প্লিজ জনাব টেটু এলাউড নিশ্চয় মই ইতিমধ্যে আগৰ পাৰ্টত
এক্সপ্লেইন কৰিছোঁ টেটৰ বিষয়ে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই ল'ব। তাৰপাছত আকৌ সুধিছে ৰিজনিঙৰ পৰা ABUBৰ বাবে কিমান কুৱেশ্যন আহে, গতিকে ABUBৰ ৰিটেন পাৰ্টৰ কাৰণে মই স্পেচিফিক ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম, মানস ভ্লগছ, চিন্তা নকৰিবা। তাৰপাছত হাইট কিমান লাগে, হাইট আপোনালোকৰ কাষ্টৰ ওপৰতো ডিপেণ্ড কৰিব। আপোনালোকে যদি ST হিলছ বা ST প্লেইনছ হয় মেইল ফিমেল, তেওঁলোকৰ কাৰণে ST হিল প্লেইনছৰ মেইলৰ কাৰণে হ'ল 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে হ'ল 152। গতিকে আপোনালোকে জেনেৰেল বা OBCতকৈ অকণমান হাইট কম আপোনালোকৰ একচেপ্ট হৈ যায়। গতিকে আপোনাৰ কাষ্টটো চাই পিনে আপুনি নটিফিকেশ্যনৰ আপোনাৰ হাইটটো কনফাৰ্ম কৰি ল'ব। তাৰপিছত টিথৰ বা দাঁতৰ প্ৰব্লেম থাকিলে কিবা হ'ব নেকি, গতিকে দাঁতৰ প্ৰব্লেম বিশেষ মেডিকেলৰ প্ৰব্লেম নহয়, কিন্তু মই ছাজেষ্ট কৰোঁ আপোনালোকে ৰিস্ক লোৱাটো ভাল নহ'ব। গতিকে আজিকালি বিভিন্ন ধৰণৰ দাঁতৰ প্ৰব্লেমৰ কাৰণে ডক্টৰৰ তাত বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট আছে। গতিকে আপোনালোকৰ দেহাটো লৈ কোনো ধৰণৰ ৰিস্ক নোলোৱাটোৱে ভাল। আপোনালোকে ডক্টৰৰ লগত কনচাল্ট কৰক আৰু সময় থাকোঁতে, যিহেতু এইখিনি বহুতখিনি সময় আপোনালোকে পাইছে, আপোনালোকে প্ৰব্লেমখিনি ফিক্স কৰাত আপোনালোকে অলপ গুৰুত্ব দিলে মই ভাল হয় বুলি ভাবোঁ। তাৰপাছত দাদা হাইট টেষ্টটো কিমান ষ্ট্ৰিক্ট হয়, গতিকে হাইট টেষ্টটো কিমান ষ্ট্ৰিক্ট হয় সুধিছে, তেওঁৰ নামটো আছিলে পংকজ আৰ্য সুধিছে, ছাৰ আই হেভ মাছ নকনি প্ৰব্লেম। গতিকে নকনি প্ৰব্লেমৰ কাৰণে আপোনালোকে ইউটিউবত বহুতখিনি এক্সাৰচাইজৰ ভিডিঅ' পাই যাব। ট্ৰাষ্টেড আপোনালোকে ইউটিউবৰ চেনেল এটাৰ পৰা এক্সাৰচাইজখিনি ফ'ল' কৰিলে ভাল ৰিজাল্ট পাব বুলি মই ভাবোঁ। আৰু নকনি ইমান চোৱা নাই, গতিকে আপোনালোকে নিশ্চিন্ত থাকক। ABUB বা SI টেষ্টৰ কাৰণে আপোনালোকে ৰানিং আৰু ফিজিকেল টেষ্টটো আৰু ৰিটেনৰ কাৰণে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰক। নকনি কেতিয়াবা চাই, কিন্তু বহুত বেছি ষ্ট্ৰিক্ট হোৱা নাই, গতিকে আপোনালোকে আশা কৰিব পাৰে যে একচেপ্ট কৰিব পাৰে বা কৰে। তাৰপাছত পংকজ বাণিকে সুধিছে হাইট টেষ্টটো কিমান ষ্ট্ৰিক্ট হয়, গতিকে হাইট টেষ্টটো ষ্ট্ৰিক্ট মানে যিখিনি ক্ৰাইটেৰিয়া তেওঁলোকে ধৰি দিয়ে সেইখিনি তেওঁলোকে একচেপ্ট কৰিবৰ কাৰণে তেওঁলোকে ট্ৰাই কৰে, যে তাতকৈ বিয়ণ্ড বা তাতকৈ লেছ যিখিনি থাকে সেইখিনি তেওঁলোকে একচেপ্ট নকৰিবলৈ ট্ৰাই কৰে, বা তেওঁলোকৰ সেইখিনি এলাউ নকৰে। যিখিনি ক্ৰাইটেৰিয়া ধৰি দিয়া থাকে তাতকৈ কম তেওঁলোকে এলাউ নকৰে। গতিকে হাইটৰটো বৰ্তমান মই বিশেষ নাজানিম যে হাইট কেনেধৰণে বঢ়াব পৰা যায়, গতিকে বিভিন্ন ধৰণৰ এক্সাৰচাইজ আপোনালোকে ইউটিউবত পাব, আপোনালোকে কৰি চাব পাৰে। হাইটত আপোনালোকৰ একচেপ্ট খুব টান আছে হাইট যদি কম থাকে। তাৰপাছত আপোনালোকৰ নিউ আছামিজ জিকে সুধিছে, দাদা ছালৰ ৰোগৰ পৰা কিবা অসুবিধা হ'ব পাৰে নেকি, ছালৰ বেমাৰৰ অলপ দাগ ৰৈ গৈছে। গতিকে ছালৰ বেমাৰৰ দাগৰ পৰা একো অসুবিধা নহয়, আৰু আপোনালোকে মেডিকেলত গ'লে বিভিন্ন ধৰণৰ মেডিচিনেৰে বা বিভিন্ন ধৰণৰ মলমেৰে সেই দাগবিলাক গুচাব পাৰে। গতিকে আপোনালোকে মেডিকেল ট্ৰিটমেণ্টৰ সহায় ল'ব। তাৰপাছত কালাৰ ভিজনৰ কথা সুধিছে, ডিষ্টেঞ্চ ভিজনত দুয়োটা চকুৰে চাব দিছে নেকি, হয় দুয়োটা চকুৰে চাব দিছে। গতিকে কেতিয়াবা এটা চকুৰেও চাব দিয়ে, গতিকে আপোনালোকে ঘৰত ডিষ্টেঞ্চৰ কাৰণে যিখিনি প্ৰেক্টিছ কৰিব লাগে সেইখিনি আপোনালোকে নিশ্চয় কৰি থাকিব, আৰু তাৰ পৰা ভাল ফল পাব আপোনালোকে। তাৰপাছত মেডিকেলত কি চাই বা কেনেকুৱা মেজৰ প্ৰব্লেম একচেপ্ট নকৰে সুধিছে ক্ৰেজি মাইণ্ডে। গতিকে মেডিকেলৰ ওপৰত মই আকৌ স্পেচিফিক এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। মেডিকেলত আপোনালোকে ইমান চিন্তা কৰিব নালাগে, জেনেৰেল মেডিকেল ক্ৰাইটেৰিয়াখিনি চাই আপোনাৰ যদি বিশেষ একো প্ৰব্লেম নাই, ডাঙৰ প্ৰব্লেম নাই, আপোনালোকে মেডিকেলটো কোৱালিফাই কৰি যাব। আপোনালোকে ৰিটেনত ভাল ধৰণে প্ৰিপেৰেশ্যনত টাইম দিয়ক। তাৰপাছত ফিজিকেলৰ ওপৰত বনোৱা ভিডিঅ'লৈ ৰৈ থাকিম, নিশ্চয় ফিজিকেলৰ ওপৰত ভিডিঅ' বনাম, হিমাদ্ৰী দেৱী। তাৰপাছত মৃদুশংকৰ দাস, দাদা তুমি ভালে কুশলে থাকা, থেংক ইউ। তাৰপাছত মোৰ হাইট অলপ প্ৰব্লেম আছে, মানে অলপ কমে পইণ্টত, চ' SIত অলপ ৰিলেক্স পামনে, মই নিশ্চয় আপোনালোকক ইতিমধ্যে ক'লোৱে যে আপোনালোকে কাষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকে হাইটৰ ওপৰতো ৰিলেক্সন পাব আৰু এজৰ ওপৰতো ৰিলেক্সেশ্যন পাব। তাৰপাছত নিশা শইকীয়া, ৰেগুলাৰ ভিউৱাৰ্ছ, ধন্যবাদ, তুমি NCC DP লগাই থৈ দিছা, থেংক ইউ ছাৰ। ফিজিকেলৰ ওপৰত এটা ভিডিঅ' দিব বুলি আশা থাকিল, নিশ্চয় ফিজিকেলৰ ওপৰতো বিশেষকৈ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম। তাৰপাছত ৰানিঙৰ ভিডিঅ' নিশ্চয় ধনিতা কোচ, ৰানিঙৰ ভিডিঅ', ৰানিং টিপছ দিবা, কৃষ্ণা, ধন্যবাদ। আপোনালোকৰ বহুতখিনি ৰেছপন্স পাইছোঁ ভিডিঅ'ত। আপোনালোকৰ ডাউটখিনি যদি ক্লিয়াৰ হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ সফলতা কামনা কৰিছোঁ। আপোনালোকে শাৰীৰিক প্ৰব্লেমখিনিৰ কাৰণে যদি সৰু সুৰা প্ৰব্লেম আছে আপোনালোকে ৰিস্ক নল'ব, আপোনালোকে মেডিকেল ট্ৰিটমেণ্ট এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, আৰু ৰিটেনৰ প্ৰিপেৰেশ্যনত আপোনালোকে টাইম দিয়ক, সফলতা আপোনালোকে নিশ্চয় অৰ্জন কৰিব পাৰিব। ধন্যবাদ।